নমস্কাৰ তাতৰ মাকো খিটি আশা কৰোঁ আপোনালোকৰ ভাল। আজি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আজি ভিডিঅ'টো যিহেতু 8 জুলাই তাৰিখে বনোৱা হৈছিল, মানে 8 জুলাই তাৰিখে আছিল লগৰ এটা উপজা দিন, আৰু উপজা দিনৰ দিনাখনে এই ভিডিঅ'টো বনোৱা হৈছিল। ৰাস্তাৰ মাজত ভিডিঅ'টো বনোৱা হৈছিল আৰু ৰাতি আছিল, ঘৰত ভিডিঅ'টো বনোৱা নাছিলোঁ। গতিকে আজি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। ইয়াৰে হৈছে উপজা দিন, আৰু এতিয়া ওলাব আমাৰ কেকটো। এইটো ওলাই গ'ল। লগৰটোৰ নাম গকুল চেতিয়া, ঘৰৰ ওচৰৰে হয়। আপোনালোকে চকুবোৰ চাব বা আন্ধাৰত কেনেকুৱা বগা বগা দেখে। চকুবোৰ চাওক, কেনেকুৱা বগা বগা দেখে চকুবোৰ, ভয়ে লাগিব। বৰা ইয়াত পুৰা ফূৰ্তি, তাৰমানে গোটেইটো ক'বই পৰা নাই। হ'বই আৰু ফূৰ্তি নে কি কয়। জন্মদিনটো সকলোৱে ভাল পায়। লগৰ বহুকেইজন আছিল, একেলগে উপজা দিনটো পালন কৰা হ'ল। এয়া এতিয়া আমাক কাটিছে, এয়া কাটিলে। এতিয়া হালে খুৱাই দিব। এয়া হালক খুৱাই দিছে, আৰু এতিয়া হালৰ অৱস্থা চাবা। গোটেই চকু এটুকু সোমালে। পৰিলে বাচিলে। পৰি গৈছিলে মোবাইলটো অলপতে, যদি মোবাইলটো পৰি যোৱা হ'লে গোটেই বোকাৰে পৰিলে হ'লে। যদিহে আজি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। যদিহে আপুনি এই চেনেলত নতুন তেনেহ'লে অনাগত দিনলৈ এই চেনেলৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আজিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লগতে কাষতে থকা বেল আইকন ঘণ্টাটো টেপি অল কৰি দিব। অনাগত দিনলৈ লগ পোৱা আশাৰে আজিলৈ আহোঁ। ধন্যবাদ।